নৰ্মেল মিটাৰত আমাৰ 200 টকা উঠিছে। স্মাৰ্ট মিটাৰ লগোৱাৰ লগে লগে 2500 টকালৈকে বিল হৈছে। এই সুবিধাৰ নামত আমাৰ ৰাইজৰ পৰা লুটিছে। লুটি পেলাইহে ৰাইজক দিছে। ৰেচন কাৰ্ড দিছে, চাউল দিম বুলি কয়, এবাৰ নিদো বুলি কয়। আমাৰ পৰা লুটিবলৈ স্মাৰ্ট মিটাৰটো ফাষ্ট কৰিছে মানে। স্মাৰ্ট মিটাৰ নালাগে, আমাক নালাগে। ৰাজ্যত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে। স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ ৰাইজক লুণ্ঠন, বিদ্যুতৰ মাচুল বৃদ্ধি আদিৰ বিৰুদ্ধে বিভিন্ন জিলাত একাংশ দল সংগঠন আৰু সাধাৰণ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰাৰ পাছতেই ৰাইজে অধিক মাচুল ভৰিব লগা হৈছে। ফলত সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ পিছতেই চৰকাৰে বলপূৰ্বকভাৱে জাপি দিয়া স্মাৰ্ট মিটাৰ প্ৰসংগত জকাই বৰবিল গাঁৱৰ ৰাইজে স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰে। বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি স্মাৰ্ট মিটাৰ বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনায় ৰাইজে। স্মাৰ্ট মিটাৰৰ কথা চৰকাৰে আমাক দি আছে। এইটো একচুৱেলি আমাৰ ৰাইজক লুটাৰ এটা লুটাৰ প্লেন বুলিয়ে ক'ম মই। কাৰণ যিমানখিনি মহিলা হওক বা আজিকালি পুৰুষকো কিছুমান সুবিধা দিছে, এই সুবিধাৰ নামত আমাৰ ৰাইজৰ পৰা লুটিছে। লুটি পেলাইহে ৰাইজক দিছে মানে। মোৰ মতে ৰেচন কাৰ্ড দিছে। এই ৰেচন কাৰ্ডৰ নামতো আজি এবাৰ চাউল দিম বুলি কয়, এবাৰ নিদো বুলি কয়। এইখিনিও বহুত হাৰাশাস্তি খুৱাইছে। চৰকাৰে আমাৰ পৰা লুটিবলৈ স্মাৰ্ট মিটাৰটো ফাষ্ট কৰিছে মানে, বহুত বেছিয়ে ফাষ্ট কৰিছে। বিদ্যুতৰ মাচুলৰ নামত যি চৰকাৰে ৰাইজৰ পৰা টকা লুটি আছে, সমস্যাৰ সন্মুখীন হৈছোঁ। আমাৰ গাঁৱৰ ৰাইজে ইমান টকা বিল ভৰি পেলাই কোনো লাইট জ্বলোৱা বা ফেন চলোৱা, AC চলোৱাৰ একো হেৰি নাই। আমাৰ গাঁৱতনো কিমান হ'ব? খুব বেছি 200-400 টকাৰ বিল আহে। কিন্তু আমি দেখা পাইছোঁ স্মাৰ্ট মিটাৰ লগোৱাৰ লগে লগে কোনোবাই 2500-1500 টকালৈকে বিল হৈছে। 200 টকাৰ বিনিময়ত যেতিয়া 2000-3000 টকা আহিব, তেতিয়া আমাৰ মানুহখিনিতো সমস্যা হ'ব। আমি এই মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। ঘৰে ঘৰে মিটাৰ বক্সত মানে টিকেট লগাই দিছে। এতিয়া আমি চৰকাৰক আমি অনুৰোধ কৰিছোঁ বাৰে বাৰে। আমি জনাই আছোঁ যে আমাক স্মাৰ্ট মিটাৰ নালাগে। আমাৰ গাঁৱৰ দুখীয়া ৰাইজ আছে, কিছুমানে খেতি কৰি খায়, কিছুমান দিন হাজিৰা কৰি খায়। তেওঁলোকে স্মাৰ্ট মিটাৰৰ পইচা কেনেকৈ দিব? যোনটো বিদ্যুতৰ বিলৰ পইচা দিব নোৱাৰে, তেওঁলোকে কেনেকৈ দিব? ক'ব দিব? চৰকাৰে এই কথা মানে চাব লাগে, আমাক বুজিব লাগিব। ৰাইজক সেইটো বলপূৰ্বকভাৱে আমাৰ ৰাইজক মানে বিপদত ঠেলি দিছে চৰকাৰে। গতিকে আমাৰ স্মাৰ্ট মিটাৰ নালাগে, আমাক নালাগে। নিউজ ডেস্ক ৰিপৰ্ট, আসাম 24।